হে গাইস ওয়েলকাম টু মাই মারোয়া ব্লগ। তো আজি দেখাম মারোয়া কেনেকৈ বাহিৰাব লাগে, মানে মাৰোৱাৰ লগত মাৰামাৰি কৰিব লাগে। ঠিক আছে, এই যে লাঠি। তো এতিয়া চাব মাৰোৱাৰ লগত কেনেকৈ মাৰামাৰি কৰিব লাগে। এই লাঠিৰে মাৰামাৰি কৰিম, ঠিক আছে। তো আপোনালোকে চাইলে কেনেকৈ মাৰোৱাৰ লগত মাৰামাৰি কৰিব লাগে। মাৰোৱাক খাবলৈ হ'লে না মাৰোৱাৰ লগত মাৰামাৰি কৰিব লাগে লাঠি লৈ, ঠিক আছে।